এই ভিডিঅ'ত মই কথা ক'ম সেলফ লভৰ বিষয়ে। সেলফ লভ কিয় ইম্পৰ্টেণ্ট আৰু কেনেকৈ আমি সেইটো ইম্প্ৰুভ কৰিব পাৰোঁ নিজৰ মাজতে, বা কেনেকৈ আমি নিজকে ভাল পাব পাৰোঁ। বিফৰ টকিং এবাউট দ্য সেলফ লভ, আমি লাভৰ বিষয়ে জানিব লাগিব। তুমি যেতিয়া মানুহ এজনক সন্মান দিবা, মানুহ এজনৰ একচুৱেলি বহি কেনে তুমি নিজৰ দুখ সুখ এইবিলাক চব শ্বেয়াৰ কৰিব পাৰিবা, তেতিয়া তুমি একচুৱেল ভাল পোৱাৰ মিনিংটো বুজিব পাৰা। তো এইবিলাকৰ কাৰণে তুমি প্ৰথমতে পাৰ্টনাৰটোক সন্মান দিব লাগিব। পাৰ্টনাৰজনক তুমি যে নিজৰ লাইফৰ ফাৰ্ষ্ট আধা ৰাইটছ দি আছা, তো তুমি সেইটোৰ সন্মান কৰিব লাগিব। আৰু সেই সন্মানটো আহিব তোমাৰ নিজৰ ভিতৰৰ পৰা, একদম প্ৰথম নিজৰ ভিতৰৰ পৰা আহিব। তুমি যেতিয়া নিজকে সন্মান দিয়া শিকিবা, তেতিয়াহে তোমাৰ মাইণ্ডে ক'ব যে একচুৱেলি এইটো পাৰ্টনাৰ হয় আৰু ইয়াকো সেই হিচাপে সন্মান দিব লাগে। যিজনে নিজকে সন্মান নিদিয়ে ন, তেওঁক কোনোদিন কাকো সন্মান দিব নোৱাৰে। এইটো একদম সত্য কথা, ঠিক আছে। তো এতিয়া হ'ল সেলফ লাভ কি? সেলফ লাভ হৈছে নিজকে ভাল পোৱা। মানুহ এজনে নিজকে ভাল পোৱা, নিজকে সন্মান কৰা, নিজকে গুৰুত্ব দিয়া। ইমানখিনি গুৰুত্ব দিয়া যাতে কোনো বাহিৰৰ এজন মানুহে যোনে নহওক, কোনোৱে আহি কেনে তোমাৰ ভেলু তোমাৰ নিজৰ চকুৰ আগত পেলাই দিব নোৱাৰে। সেয়া হৈছে সেলফ লাভ, নিজকে ভাল পোৱা। আৰু আজিৰ দিনত সেইটোৰ বহুত দৰকাৰ। কাৰণ যোনে আহক বাহিৰৰ পৰা, যোনে আহি কেনে চিম্পলি দুটা কথা কৈ দিব আৰু তোমাৰ একচুৱেলি তোমাৰ নিজৰ ভেলু তোমাৰ নিজৰ চকুত পেলাই থৈ গুচি যাব। তুমি গমেই নাপাবা যে সেই মানুহটোৱে এনেকুৱা কথা কৈ গ'ল, মোৰ গাত লাগি গ'ল, আৰু মই এতিয়া কিমান দিন ধৰি সেইটো কথাৰ কাৰণে মই কাম কৰিব পৰা নাই, বা সেই মানুহটোৰ কাৰণে মই কাম কৰিব পৰা নাই। কিয় ইম্পৰ্টেণ্ট হয় সেলফ লাভ? সেলফ লাভ ইম্পৰ্টেণ্ট হয় এইসব কাৰণতে, যাতে তোমাক কোনেও পেলাই দিব নোৱাৰে। তোমাক এটলিষ্ট তোমাৰ নিজৰ চকুৰ পৰা, তোমাৰ নিজৰ চকুত তোমাৰ নিজৰ এটা মূল্য থাকে, সেইটো কাৰণে সেলফ লাভ জৰুৰী। তোমাৰ নিজৰ এটা কনফিডেঞ্চ থাকে, সেইটো কাৰণে সেলফ লাভ জৰুৰী। তুমি নিজকে ইম্পৰ্টেঞ্চ দিব পাৰা, আৰু তাৰে পৰা তুমি নিজৰ পাৰ্টনাৰটোক বা যাকে এনিৱান, ঠিক আছে, জগতত যাকে তুমি সন্মান দিব পাৰা। সেইকাৰণে সেলফ লাভ ইম্পৰ্টেণ্ট। সেলফ লাভ লাগে মানুহে নিজকে ভাল পাব লাগে, ঠিক আছে। হ'ব পাৰে যে তুমি ভাবি আছা যে তোমাৰ তাতে এনেকুৱা কিবা কমি আছে, ঠিক আছে, কিবা কম হৈছে, তোমাৰ হয়তো হাইট কম, বা তুমি অলপ বেছি শকত, বা তুমি অলপ বেছি ক্ষীণ। তুমি ভাবি আছা এই চব বস্তুৱে হৈছে যাৰ কাৰণে মই উন্নতি কৰিব পৰা নাই। সেইটো আহিব পাৰে চিন্তা এটা সময়ত, ঠিক আছে। বাট এই চিন্তাটোৰ পৰা যদি একচুৱেলি তুমি ওলাব খুজিছা, সেইটো আহিব সেলফ লাভৰ দ্বাৰা। সেলফ লাভ, তুমি যেতিয়া নিজকে ভাল পাবা ন, তেতিয়া তুমি গম পাবা যে মোৰ উন্নতি বা মোৰ উন্নতি চিম্পলি মোৰ কামৰ ওপৰত আছে, মোৰ ফিজিকেল এপিয়াৰেঞ্চৰ ওপৰত নাই। মই যেনেকৈ কৰিলেও উন্নতি কৰিব পাৰিম। হয়তো হ'ব পাৰে যে কেইদিনমান বেছিকৈ লাগিব, কিন্তু মই উন্নতি কৰি দিম। এই চবৰ কাৰণে তোমাৰ সেলফ লাভ লাগে। এতিয়া সেলফ লাভ কেনেকৈ তুমি ইম্প্ৰুভ কৰিব পাৰা, কেনেকৈ আনিব পাৰা নিজৰ লাইফত, তাৰে কাৰণে তোমাৰ এটা বহুত ডাঙৰ এটা বস্তু লাগিব, সেইটো হৈছে এইম, নিজৰ জীৱনৰ লক্ষ্য, ঠিক আছে। আৰু এই জীৱনৰ লক্ষ্যটো এইটো নহয় যে তুমি ক্লাছ 4ত যেতিয়া সেইটো লিখিছিলা ৰচনাৰ, সেই জীৱনৰ লক্ষ্য নহয়। একচুৱেল তুমি বৰ্তমান যি কৰি আছা তাতে জীৱনৰ লক্ষ্যটো, যেতিয়া তোমাৰ নিজৰ জীৱনত এটা লক্ষ্য থাকিব ন, আৰু সেই লক্ষ্যটো বিগ ইনাফ, মানে বহুত ডাঙৰ হ'ব ন, তুমি সৰু সৰু কথাবিলাকত তুমি ধ্যান নাযাব। তোমাক কোনোবাই আহি কেনে কিবা কৈ গ'ল, কোনোবা এটা মানুহে তোমাৰ কিবা কৰি থৈ গ'ল, বা তোমাৰ কিবা কম হৈছে, কিবা বেছি হৈ আছে, একো মেটাৰ নকৰে যেতিয়া তোমাৰ এইম বহুত ডাঙৰ হয়। আৰু সেই এইমৰ কাৰণে তোমাৰ ডেডিকেশ্যন থাকে। সেই ডেডিকেশ্যনটো, সেই তোমাৰ লক্ষ্যৰ প্ৰতি তোমাৰ সেই সন্মানটোৱে, সেই ডেডিকেশ্যনটোৱে তোমাক নিজক ভাল পোৱা শিকাব। যেতিয়া লাইফত এটা পাৰ্পাছ পাবা, এটা লাইফৰ এটা তুমি গ'ল পাবা ন, তেতিয়া তুমি গম পাবা যে গ'লৰ একচুৱেল কাম এইটো নহয় যে তোমাক উন্নতি কৰে। উন্নতিটো হ'ব, তুমি পইচাটো পাবা, সেইটো যেতিয়া লাইফত একচুৱেল এটা পাৰ্পাছ পাবা ন, তেতিয়া তুমি, আৰু সেইটোত যেতিয়া তুমি কাম কৰা ষ্টাৰ্ট কৰিবা পাৰ্পাছত, তেতিয়া তুমি গম পাবা যে পাৰ্পাছ থকাটো অকল পইচাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, এইটো তোমাৰ ছেল্ফ বেটাৰমেণ্টৰ কাৰণেও জৰুৰী। তুমি যেতিয়া কামটো কৰি গৈ থাকিবা ন, কামটো কৰি গৈ থাকিলে তুমি নিজক নিজকে সম্পূৰ্ণ বুলি তোমাৰ এটা অনুভৱ অহা ষ্টাৰ্ট হ'ব যে য়েছ, মই কাম কৰি আছোঁ কিবা এটা।
একচুৱেলি তুমি যদি বিচাৰিছা যে সেলফ লাভ ইম্প্ৰুভ কৰিবৰ কাৰণে প্ৰথম নিজকে এটা লক্ষ্য দিয়া আৰু সেই লক্ষ্যত কাম কৰি গৈ থাকা এতিয়া সেকেন্ড ষ্টেপটো আহিব এনে কাম কৰোঁতে এটা সময়ত হ'ব পাৰে যে তোমাৰ মন নাযাব যে নকৰোঁ নেকি আৰু ঠিক আছে আজি ভাগৰ লাগিছে নকৰোঁ নেকি তেতিয়া তেনে ক্ষেত্ৰত নিজকে এটা মালিক হিচাপে নহয় এজন বন্ধু হিচাপে ট্ৰিট কৰা মালিকে কি ক'ব যে কৰিবই লাগিব তো যি সময়ত তোক কোৱা আছে সেইটো সময়তে তই কমপ্লিট কৰিব লাগিব তো কৰিবই লাগিব এজন বন্ধুৱে ক'ব যে অলপ টাইম ৰেষ্ট লৈ ল তাৰপিছত ষ্টাৰ্ট কৰ ডিফাৰেঞ্চ আছে নিজৰে বন্ধু হোৱা নিজকে কোনোদিন ক্ৰিটিচাইজ নকৰিবা যে মই কৰিব নোৱাৰোঁ বুলি কেনে মই কিয় কৰিব পৰা নাই এইসব নিজকে কেতিয়াও ক্ৰিটিচাইজ নকৰিবা এনেকৈ ঠিক আছে ক্ৰিটিচাইজ কৰা যেতিয়া কামটো হৈ গ'ল তেতিয়া এইটো চোৱা যে অ'কে এইটো মই এইটো আৰু ভাল কৰিব পাৰিলোঁ হয় তেনেধৰণৰ ক্ৰিটিচাইজ সেইটো বেলেগ কথা কিন্তু মই কৰিব পৰা নাই মই লুজাৰ এইসব নহয় নিজৰ ভাল ফ্ৰেণ্ড হৈ ঠিক আছে যেতিয়া নিজৰে ভাল ফ্ৰেণ্ড হ'ব তেতিয়া গম পাবা যে তোমাৰ নিজৰ ভেলুটো কি এতিয়া সেইটো কৰিব যায় কেনে নিজকে বহুত বেছি তুমি পুছ কৰি নিদিবা যি ক'লোঁ মই মালিক আৰু ফ্ৰেণ্ডৰ কথাটো যে মালিক নহ'বা নিজকে বহুত বেছি পুছ কৰি নিদিবা কেতিয়াবা কি হয় যে এই নাই পাৰিম অ'কে এনেকুৱা নিজে অভাৰ মটিভেটেড হৈ যোৱা যায় তাৰপিছত কৰি দিয়া যায় মানে কেতিয়াবা কি হয় সেইবিলাক অলপ এফেক্ট কৰি দিয়ে ঠিক আছে তো মটিভেটেড হোৱাটো ভাল কিন্তু অভাৰ চবতে বেয়া অলপ লিমিটেড হ'ব লাগে ঠিক আছে তো নিজকে বহুত বেছি পুছ কৰি নিদিবা অ'কে চ' এইটো আছিল ফাৰ্ষ্ট পাৰ্ট যে সেলফ লাভ কি বস্তু অলপ জাষ্ট ইন্ট্ৰডাকশ্যন টাইপ এনেকুৱা অ'কে এণ্ড নেক্সট আহিব যে এনেকুৱা কি চাইন আছে যাৰ পৰা আপুনি গম পায় যে য়েছ আপোনাৰ তাত সেলফ লাভ আছে আপুনি নিজকে ভাল পায় বা নিজকে অলপ কমকৈ ভাল পায় বা ভালে নাপায় ঠিক আছে তো যদি এইটো ভিডিঅ'টো অলপো ভাল লাগিছে দেন প্লিজ লাইক কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ